হৈছে জীৱন আলোকিত কৰা এক মাধ্যম। শিক্ষাই শক্তি। শিক্ষাদান কৰা লোকক শিক্ষক অথবা গুৰু বুলি অভিহিত কৰা হয়। শিক্ষকসকলৰ সন্মানাৰ্থে তথা শিক্ষকসকলক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ সমগ্ৰ বিশ্বত 5 অক্টোবৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 1994 চনৰ পৰা ইউনেস্কোৰ সিদ্ধান্ত মৰ্মে এই দিনটো আন্তঃৰাষ্ট্ৰীয় শিক্ষক দিৱস ৰূপে পালন কৰি অহা হৈছে। আমাৰ ভাৰতবৰ্ষতো সমূহ শিক্ষকৰ সন্মানাৰ্থে 1962 চনৰ পৰা 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। এজন মহান ভাৰতীয় শিক্ষক তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ স্মৰণত ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোতে অৰ্থাৎ 5 ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষই শিক্ষক দিৱস হিচাপে পালন কৰে। মুঠৰ ওপৰত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল এক জ্ঞানৰ মূৰ্তি। তেওঁ নিজকে সদায় শিক্ষক ৰূপে পৰিচয় দি ভাল পাইছিল আৰু সেয়ে নিজৰ জন্মদিনটো তেওঁ শিক্ষক দিৱস ৰূপে পালন কৰিব বিচাৰিছিল। আজিৰ ভাৰতীয়ই তেখেতৰ অৱদানৰ বাবে তেখেতক সদায় মনত ৰাখে। তেওঁ কেৱল ভাৰতৰে নহয়, তেওঁ এজন বিশ্বৰ বৰেণ্য ব্যক্তি আছিল, যাৰ বাবে আজিৰ এই দিনটোত সকলোৱে শিক্ষাগুৰুসকলক শ্ৰদ্ধা কৰা দেখা যায়। এই দিনটোতেই সকলোৱে শিক্ষাগুৰুসকলক বিভিন্ন মানপত্ৰৰে সন্মান জনায়। সেয়ে আজি হোজাই জিলা আমচুৰ এটি সজাতি দলে হোজাই ডবকাৰ প্ৰত্যেকখন স্কুল কলেজত গৈ শিক্ষাগুৰুসকলক বিভিন্ন মানপত্ৰৰে সম্বৰ্ধনা জনায়। লগতে সমাজত শিক্ষাৰ পোহৰ বিলোৱা শিক্ষকসকলৰ কৃতজ্ঞতা স্বীকাৰ কৰে। এই পবিত্ৰ শিক্ষক দিৱস আৰু এই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আমি আমচু হোজাই জিলা সমিতিৰ তৰফৰ পৰা এটি কাৰ্যসূচী হাতত লৈছোঁ, যিহেতুকে সমাজখনত এই অন্ধকাৰ সমাজখনক জিলিকাই উঠাৰ স্বাৰ্থত শিক্ষাগুৰুসকলে নিজৰ জীৱন ত্যাগ দি গোটেই জীৱন তেখেতসকলে এই শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে জীৱন ত্যাগ দিছে। সেই গতিকে আমি আজি এই শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক প্ৰণামৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ উদ্দেশ্যে সম্বৰ্ধনা পত্ৰ আমি জ্ঞাপন কৰিছোঁ। আমি হোজাই জিলাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ সমান্তৰালভাৱে ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাজী আনফৰালি মহাবিদ্যালয়সহ বিভিন্ন বিদ্যালয়ত আমাৰ হোজাই জিলা আমচুৰ বিষয়ববীয়াসকলৰ সহযোগত উপস্থিত হৈছোঁ আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আমি সামান্য উৎসাহ দিয়াৰ উদ্দেশ্যে, তেখেতসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আমি সম্বৰ্ধনা পত্ৰ আগবঢ়াইছোঁ। আৰু আমি আশা ৰাখিছোঁ এনেধৰণে সকলো শিক্ষাগুৰুৱে এই সমাজখনত পোহৰ বিলোৱাৰ স্বাৰ্থত, মানৱ সম্পদ গঢ়াৰ স্বাৰ্থত তেখেতসকলৰ যিখিনি অৰিহণা আছে, যেনেধৰণে পূৰ্বত নিষ্ঠাৰে তেখেতসকলে পালন কৰি গৈছে, অনাগত দিনতো তেনেধৰণে নিষ্ঠাৰে পালন কৰি যাব, তাৰে কামনা কৰি সকলো শিক্ষাগুৰুকেই তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। আজি পবিত্ৰ শিক্ষক দিৱস আৰু এই শিক্ষক দিৱসৰ দিনাই আমি হোজাই জিলা আমচুৱে ডবকা হাই ছেকেণ্ডেৰী আৰু ডবকা জুনিয়ৰ কলেজ, ডবকা হাজী আনফৰালি কলেজত প্ৰায় 3-4খন বিদ্যালয়ত গৈ আমি যি শিক্ষক দিৱস আৰু শিক্ষকসকলৰ সন্মানাৰ্থে আমি এখন মানপত্ৰ আমি আগবঢ়াওঁ। আৰু যিহেতু পবিত্ৰ শিক্ষক দিৱস আৰু এই পবিত্ৰ শিক্ষক দিৱসৰ দিনাই আমি এই যিসকল শিক্ষকে জীৱন ত্যাগ কৰি যিধৰণে পৃথিৱীত যিধৰণে শিক্ষাৰ পোহৰ বিলাইছে, গতিকে আমি এই তেখেতসকলক আমি শ্ৰদ্ধাৰে আজিৰ এই শিক্ষক দিৱসৰ দিনাই তেখেতসকলক আমি শ্ৰদ্ধাৰে শুভৰিছোঁ আৰু আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমচু হোজাই জিলা সমিতিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই ছাত্ৰ সংগঠনে আমাৰ এই বিদ্যালয়ৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ত্যাগক তেওঁলোকে স্বীকৃতি প্ৰদান কৰিছে আৰু এই মহান ব্ৰতত তেওঁলোকৰ এই উৎসাহে আমাক আৰু আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাব বুলি মই আশা কৰিছোঁ। আৰু নিউজ ডেস্ক ৰিপোৰ্ট, গংগা লাইভ।